हाय गाइस, गुड मर्निंग एंड वेलकम बैक टू माय न्यू ब्लॉग। तो गाइस मैं आছো बर्तमान रूमत गाइस। এতিয়া সময় হৈছে গাইস 7টা বাজি বৰ্তমান গধূল হোৱা নাই, এটা 7:10 মান গধূল হয়। আৰু গাইস মই যাম আজি গাইস শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ইয়াত কেনেকৈ পালন কৰে তাকে চাব যাম গাইস। অৰ্থাৎ যোৱাকালিতে গৈছে জন্মাষ্টমী, ইয়াতে আজি পালন কৰে। আৰু গাইস শ্ৰীকৃষ্ণই যেনেকৈ তাৰমানে কটা ভাঙি দৈ খাইছিল, এটাৰ ওপৰত এটা উঠি এই 4টা অৱস্থাকলৈ এনেকৈ উঠি উঠি দৈ খাইছিল, ঠিক তেনেকৈ ইয়াত পালন কৰে। আৰু সেইটো মই আজি চাব যাম গাইছ, আৰু আপোনালোকক দেখাম। আৰু গাইছ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াত কেনেকৈ পালন কৰে। আৰু গাইছ ইয়াত কিন্তু পুৰস্কাৰ থকা বেলেগ বেলেগ গাঁৱৰ পৰা পাৰ্টি আহিব। এ গ্ৰুপ, বি গ্ৰুপ বা 2 নম্বৰ গ্ৰুপ, 3 নম্বৰ এনেকৈ গ্ৰুপ আহিব। যোনে ফাৰ্ষ্ট পায় আৰু যোনে বেছি লাইন দিব পাৰে, ধৰি লওক 3 থাক, 4 থাক, 5 থাক, 6 থাক সেই চিষ্টেমত, আৰু তেওঁলোকক পুৰস্কাৰটো বেছি দিয়া হয়, অৰ্থাৎ প্ৰথম পুৰস্কাৰ দিয়া হয়। তো গাইছ মই দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে ভালদৰে চাই থাকক গাইছ। दह्यांनी फोडण्यात येत आहे। यानंतर होणार आहे शिवशंभो गोविंदा पथक 5 तारांची सलामी देत आहे। शिवशंभो गोविंदा पथक शिवशंभो गोविंदा पथक सर्वांना आशीर्वाद देण्यात आहे। चालू पाहिजे तो